নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ বৰ্তমান এটা গুৰুত্বপূৰ্ণ বিষয়, বৰ্তমান এই দুদিনৰ এটা সৰ্বাধিককৈ চৰ্চিত বিষয়, সেইটো হৈছে নতুন শিক্ষানীতি 2020 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাওঁ ইয়াত কি আছে। তো প্ৰথমতে যেতিয়া আমি ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বুলি উল্লেখ কৰিব যাম, তেতিয়া প্ৰথমে ক'ব লাগিব যে কেন্দ্ৰীয় কেবিনেটে পৰহি অনুমোদন জনাইছে এইখন শিক্ষানীতি, যিখন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বুলি তেওঁলোকে নামাকৰণ কৰিছে। আৰু এই শিক্ষানীতি মতে তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। তেওঁলোকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত পজিটিভলি লৈছে আৰু কিছুমান হয়তো নিগেটিভলি পৰিব, কিন্তু তাৰ হয়তো পজিটিভ দিশটো বেছি আছে। আমি এতিয়া আলোচনা কৰিব গৈ আছোঁ তাৰ ভিতৰত কি কি আছে। এতিয়া সেই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020, এই ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ত চাবলৈ গ'লে প্ৰথমতে কি আছে, তো শিক্ষানীতি 2020ত প্ৰথমতে আছে কি, যোনটো 10+2 শিক্ষানীতি, শিক্ষা ব্যৱস্থা যিটো আমি পাৰ কৰিছোঁ, যিটো আপোনালোকে পাৰ কৰিছে, যিটো বৰ্তমান সমগ্ৰ ভাৰতত প্ৰচলন হৈ আছে, যিটো শিক্ষা ব্যৱস্থা ভাৰতত বিগত 34 বছৰ ধৰি প্ৰচলন হৈ আছে, যিটো 10+2 অৰ্থাৎ প্ৰথম শ্ৰেণীৰ পৰা ক্লাছ 10লৈকে 10 বছৰ আৰু 2 বছৰ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ আৰু ছেকেণ্ড ইয়েৰ। 10+2 শিক্ষা ব্যৱস্থা বিগত 34 বছৰ ধৰি প্ৰচলন হৈ আছে। আৰু এই শিক্ষা ব্যৱস্থাটো এটা পুৰণি শিক্ষা ব্যৱস্থা, যিটো নেকি বৰ্তমান আমি সকলোৱে জানো। এই এতিয়া শিক্ষা ব্যৱস্থা যিটো আছে, সেইটো সম্পূৰ্ণ এটা মাৰ্কশ্বিট ভিত্তিক, এটা পৰীক্ষা ভিত্তিক, অকল পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়া এটা পৰীক্ষা ব্যৱস্থা, যিটোৱে নেকি অকল ল'ৰা ছোৱালীৰ, সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ বৌদ্ধিক বিকাশৰ বদলি সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ তেওঁৰ বৃত্তিমুখী শিক্ষাৰ পৰিৱৰ্তে তাৰ সেই ছাত্ৰ ছাত্ৰীজনে কিমান মাৰ্ক পাইছে, অকল সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। কিন্তু এতিয়া এই শিক্ষানীতিখনে আমালৈ আনিছে 5+3+3+4 শিক্ষানীতি, যোনটো 10+2 শিক্ষা ব্যৱস্থা, যিটো আমি পাৰ কৰিছোঁ, যিটো বৰ্তমান চলি আছে, যিটো আপোনালোকে পাৰ কৰি আহিছে, সেইটোৰ ঠাইত এতিয়া আহিব 5+3+3+4 শিক্ষানীতি। এতিয়া 5 বছৰ প্লাছ 3 বছৰ প্লাছ 3 বছৰ প্লাছ 4 বছৰ, এই 5 বছৰ প্লাছ 3 বছৰ এই 4 বছৰ এই শিক্ষানীতিটো কেনেকুৱা হ'ব চাবলৈ গ'লে, এতিয়া যোনটো প্ৰথম 5 বছৰটো আছে, এই প্ৰথম 5 বছৰটো হৈছে যোনটো প্ৰাক প্ৰাথমিক পৰ্যায়ৰ পৰা ক্লাছ 2য় শ্ৰেণীলৈকে সেই 5 বছৰ, আৰু তাৰপিছত 3 বছৰটো হৈছে ক্লাছ 2ৰ পৰা ক্লাছ 5লৈকে 3 বছৰ, তাৰপিছত 3 বছৰটো ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে সেই 3 বছৰ, আৰু যোনটো +4 যোনটো শেষৰ 4 বছৰটো, সেই 4 বছৰটো হৈছে ক্লাছ 9ৰ পৰা ক্লাছ 12লৈকে। এতিয়া যিহেতু ইয়াত 4টা ভাগত ভাগ কৰি দিলে, যিটো আগতে আছিলে 10+2 12 বছৰ, এতিয়া 5+3+3+4 এনেকৈ 12 বছৰ ভাগ কৰি দিলে। এতিয়া কথাটো হ'ল, আপোনাৰ মনত বা মোৰ মনত সকলোৰে প্ৰশ্ন আহিবলগীয়া এটা বিষয় যে আগতেতো আমি ক্লাছ 10লৈকে যিহেতু 10+2 আছিলে, যেতিয়া আমি মেট্ৰিক পাছ কৰিছিলোঁ, অৰ্থাৎ 10 পাছ কৰিছিলোঁ, য'ত 10 পাছ কৰিছিলোঁ, তাৰপিছত আমি এটা ষ্ট্ৰীম বাছনি কৰিছিলোঁ, আৰ্টছত গৈছিলে, কোনোবা ছায়েন্সত গৈছিলে, কোনোবা কমাৰ্চত গৈছিলে। এতিয়াতো ক্লাছ 10 বুলি ক'বলৈ তেনেকৈ নাথাকিব, যিহেতু এটা 9ৰ পৰা 12লৈকে এটা বৰ্ষত দি দিলে, যিটো +4, 5+3+3+4। এতিয়া কথাটো হ'ল, যিহেতু এই 4 বছৰীয়া দি দিলে, ক্লাছ 10ৰ পিছত আমি ষ্ট্ৰীম কেনেকৈ নিৰ্বাচন কৰিম, আমাৰ শিক্ষা ব্যৱস্থাটো কেনেকুৱা হ'ব, তাৰপিছত আমাৰ কি হ'ব, ছায়েন্স কেনেকৈ ল'ম, কমাৰ্চ কেনেকৈ ল'ম, কি হ'ব, কাৰণ তাৰপিছত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা ছেকেণ্ড ইয়েৰ বুলি কোনো বিভাগকে নাথাকিব। এতিয়া কথাটো হ'ল, যেতিয়া যোনটো 9+12, যেতিয়া সেই 9+12ৰ পিছত যোনটো সেই ভাগটো, তাৰ আগতে যেতিয়া তুমি তোমাৰ ষ্ট্ৰীম বুলি ছায়েন্স, আৰ্টছ বা কমাৰ্চ বুলি কোনো ষ্ট্ৰীমৰ মাজত কোনো বিভেদ নাথাকিব, সকলো এটা সমান লেভেলত তিনিটা সমানে গতি কৰিব। যদি এজন ছাত্ৰই যদি এহাতে ফিজিক্স কেমেষ্ট্ৰি লৈ পেলাই যে আনহাতে যদি তেওঁ পলিটিকেল ছায়েন্স অথবা হিষ্ট্ৰী পঢ়িব বিচাৰে, তেওঁ সমানে পঢ়ি যাব পাৰিব। কিন্তু বৰ্তমান যদি এজন ছাত্ৰই ছায়েন্সত লয় বা এজন ছাত্ৰই আৰ্টছত লয়, তেওঁ ছায়েন্সৰ ছাবজেক্ট এটা সমানে আগবঢ়াই নিব নোৱাৰে। কিন্তু বৰ্তমান এইটো 5+3+3+4 যোনটো শিক্ষা ব্যৱস্থা, এই ক্ষেত্ৰত সেই ছাত্ৰজনে সমানে ছায়েন্সৰ লগ বা এটা ছায়েন্সৰ ছাবজেক্ট বা এটা আৰ্টছৰ ছাবজেক্ট সমানে আগবঢ়াই লৈ যাব পাৰিব, আৰু ইয়াত ছায়েন্স বা আৰ্টছক লৈ কোনো বিভেদ নাথাকিব। ছেকেণ্ড পইণ্টটো এইটো হৈছে কি, এই শিক্ষানীতিখনে মাতৃভাষাক গুৰুত্ব প্ৰদান কৰিছে। এই শিক্ষানীতিখনে উল্লেখ কৰিছে যে তেওঁলোকে যোনটো ক্লাছ 5ম শ্ৰেণীলৈকে আপ টু ক্লাছ 8লৈকে যদি বিচাৰে, তেওঁ কৈছে যে কোনো 5ম শ্ৰেণীলৈকে বাধ্যতামূলক মাতৃভাষা শিক্ষা প্ৰদান কৰিব লাগিব। অৰ্থাৎ যিহেতু এতিয়া বৰ্তমান মাতৃভাষাটোক লৈ বৰ্তমান বহুতো বিভেদ আছে, কিছুমান স্কুলে প্ৰত্যাহাৰ কৰিব বিচাৰে, কিছুমান স্কুলে বিচাৰে। সেই ক্ষেত্ৰত এই শিক্ষানীতিখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা প্ৰদান কৰিছে বুলি ক'ব পৰা যাব। এই ক্ষেত্ৰত মাতৃভাষাক গুৰুত্ব প্ৰদান কৰাটো
অতিকৈ এটি সুখবৰ হয়, যিটো ক্লাছ পঞ্চম মানলৈকে এই যোনখন শিক্ষানীতি 5+3+3+4 অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 মাতৃভাষাক গুৰুত্ব প্ৰদান কৰিছে। তাৰপিছত 3 নম্বৰ পইণ্টটো হৈছে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে স্নাতক যোনটো আমাৰ স্নাতক TDC অৰ্থাৎ 3 year ডিগ্ৰী কোৰ্চ, এই TDCক 4 বছৰীয়া কৰিছে। অৰ্থাৎ এই ক্ষেত্ৰত এটা প্লাছ পইণ্ট হৈছে কি, যদি কোনোবাই এবছৰ ডিগ্ৰী কৰি তেওঁ ডিগ্ৰী সামৰিছে বা 2 বছৰ কমপ্লিট কৰি সামৰিছে, তেওঁ সেই এবছৰ যে ডিগ্ৰী কমপ্লিট কৰিলে তাৰ কাৰণেও এখন চাৰ্টিফিকেট পাব, বা তেওঁ যদি 2 বছৰ শেষ কৰি 2 বছৰ পিছত তেওঁ ডিগ্ৰী কমপ্লিট কৰে, ডিগ্ৰী কমপ্লিট নকৰাকৈ ওলাই যায়, তাৰপিছতো তেওঁ এখন চাৰ্টিফিকেট পাব। আৰু এই ক্ষেত্ৰত এটা হৈছে কি, তেওঁ যদি এবছৰ পঢ়িলে চাৰ্টিফিকেট পাব, আৰু 2 বছৰ পঢ়িলে যদি ডিপ্ল'মা পাব, আৰু 3 বছৰ পঢ়িলে তেওঁ ডিগ্ৰী সম্পূৰ্ণ কৰিলে বুলি ডিগ্ৰী চাৰ্টিফিকেট পাব। আৰু তাৰ লগত যদি +4 যিহেতু 4 বছৰে কৰিছে, তাৰ লগত যদি আৰু 1 বছৰ এক্সট্ৰাকৈ তেওঁলোকে এড কৰি যদি পঢ়িব বিচাৰে, তাৰ কাৰণে তেওঁ ডিগ্ৰী চাৰ্টিফিকেট লগত এখন ৰিচাৰ্চ চাৰ্টিফিকেট পাব। তাৰপিছত এটা 4 নম্বৰ পইণ্টত এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এটা সুখবৰ, ভাৰতৰ শিক্ষা ব্যৱস্থাৰ কাৰণে এটা অতিকৈ সুখবৰ যে যিহেতু বৰ্তমান চৰকাৰে মুঠ GDPৰ মাত্ৰ 3% শিক্ষা ব্যৱস্থাৰ ওপৰত ব্যয় কৰে, কিন্তু বৰ্তমান এই শিক্ষানীতি প্ৰৱৰ্তনৰ পিছত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে যে GDPৰ মুঠ 6% শিক্ষা ব্যৱস্থাৰ ওপৰত খৰচ কৰিব। অৰ্থাৎ বৰ্তমান যিমানটো খৰচ কৰিছিলে শিক্ষা ব্যৱস্থাৰ ওপৰত, তাৰ সম্পূৰ্ণ দুগুণ খৰচ কৰিব বৰ্তমান শিক্ষা ব্যৱস্থাত। তাৰপিছত এটা আহিলে বৰ্তমান যিহেতু বৈজ্ঞানিক যুগ বুলি কোৱা হয়, সময়ৰ লগত খোজ কঢ়াই চলিব পাৰিলে মানুহে সময় সোঁতত তিচি থাকিব পাৰে। ঠিক সেইদৰে সেইটোকে ৰূপান্তৰিত কৰিবলৈ নিশ্চয় বৰ্তমান চৰকাৰে ক্লাছ 6ৰ পৰা যোনটো কোডিং, ক্লাছ 6ৰ পৰা বাধ্যতামূলক কোডিঙৰ ব্যৱস্থা কৰিছে, যিটো বৰ্তমানৰ সময়ত খাপ খাই যাব পৰাকৈ, বৰ্তমান সময়ৰ লগত নিজকে চলাই নিবলৈ সেই কোডিঙৰ বৰ্তমান যিটো অতিকৈ গুৰুত্বপূৰ্ণ আছিলে, সেইটো বৰ্তমান প্ৰৱৰ্তন কৰিছে। আৰু চৰকাৰে এটা ঘোষণা কৰিছে কি, যোনটো স্থানীয় যোনবোৰ মাতৃভাষা, সেইবোৰকো এটা ইলেক্ট্ৰনিক মাধ্যম দিব বুলি তেওঁলোকে কৈছে, যিমান পাৰে তেওঁলোকে চেষ্টা কৰিব। আৰু এই ক্ষেত্ৰত হয়তো যিহেতু এটা ভাল পদক্ষেপ, যদিও কিছুমান ঠাই পিছ পৰি আছে ইলেক্ট্ৰনিকৰ ক্ষেত্ৰত, বা কিছুমান হয়তো স্মাৰ্টফোনৰ অভাৱ, হয়তো সময়ৰ সোঁতত সকলো চেঞ্জ হৈ যাব আৰু লাহে লাহে সকলো ৰূপান্তৰিত হ'ব। সকলো মাতৃভাষাই যদি স্থানীয় ভাষাই যদি এটা মাতৃভাষা হিচাপে এখন স্কুলত বা এটা শিক্ষাৰ মাধ্যম হিচাপে লাভ কৰে, সেইটো অতিকৈ সুখবৰ। আৰু তাৰপিছত আহিলে কি, বৃত্তিমুখী শিক্ষা। যিহেতু আমি আগতেও পাইছোঁ যে বহুত আগতেও ইংৰাজৰ দিনৰ পৰা বৰ্তমান আগৰ যোনবোৰ শিক্ষানীতি আছিলে, কেইবাখনো পাছ কৰিছে, প্ৰত্যেককেইখনতে বৃত্তিমূলক শিক্ষাৰ কথা কোৱা হৈছে, কিন্তু হয়তো কাৰ্যকৰী এতিয়ালৈকে আমি দেখা নাই। বৰ্তমান যোনখন শিক্ষা ব্যৱস্থা আছে, যোনটো 10+2 শিক্ষা ব্যৱস্থা আছে, তাতো বৰ্তমান আমি বৃত্তিমুখী শিক্ষাৰ কোনো তাৰ স্বৰূপ দেখা নাপাওঁ, তাৰ কোনো ফল দেখা নাপাওঁ, কিয়নো বৃত্তিমুখী শিক্ষা নামত থাকি যায়, কিন্তু কামত একো নহয়। ঠিক সেইদৰে এই শিক্ষা ব্যৱস্থাখনে বৃত্তিমুখী শিক্ষাৰ ওপৰত অতিকৈ গুৰুত্ব প্ৰদান কৰিব বুলি তেওঁলোকে কৈছে। আৰু তেওঁলোকে কৈছে যে যদি কোনো এজন ছাত্ৰ মিউজিক বা খেলৰ ওপৰত গুৰুত্ব আছে, তেওঁ খেলৰ প্ৰতি আগ্ৰহী হয়, তেওঁ সেই পঢ়াৰ লগতে সেই খেল বা সেই মিউজিকৰ প্ৰতি তেওঁ যোনটো এক্সট্ৰা প্ৰতিভা আছে, সেই প্ৰতিভাকো তেওঁ সমানে আগবঢ়াই নিব পাৰিব। যিহেতু বৰ্তমান যোনটো শিক্ষা ব্যৱস্থা 10+2, তাত কি হয়, যদি তুমি নিজৰ, যিহেতু এইটো বৰ্তমান যোনটো শিক্ষা ব্যৱস্থা, সেইটো হৈছে সম্পূৰ্ণ পৰীক্ষা কেন্দ্ৰিক, যিটো সম্পূৰ্ণ মাৰ্কশ্বিট কেন্দ্ৰিক। তুমি কিমান মাৰ্ক পাইছা চবেই সেইটো গুৰুত্ব প্ৰদান কৰে। সেইটো ক্ষেত্ৰত তুমি তোমাৰ মাৰ্কশ্বিট মেইনটেইন কৰিব যাওঁতে, তোমাৰ মাৰ্ক মেইনটেইন কৰিব যাওঁতে হয়তো তোমাৰ যোনটো হবি হয়, তোমাৰ যদি খেলাত হবি আছে বা তোমাৰ গান গোৱাত হবি আছে, সেই হবি তুমি সম্পূৰ্ণ বাদ দিব লাগে। কিন্তু বৰ্তমান যোনটো শিক্ষা ব্যৱস্থা চৰকাৰে প্ৰৱৰ্তন কৰিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 5+3+3+4 শিক্ষা ব্যৱস্থাত, যোনটো শিক্ষা ব্যৱস্থাত তেওঁলোকে কৈছে যে যোনটো তেওঁলোকৰ হবি হয়, যোনটো তেওঁলোকে কোনোবা যদি খেলত পাৰ্গত হয়, কোনোবা যদি মিউজিকত প্ৰতি ইণ্টাৰেষ্টেড হয়, তেওঁলোকে তাৰ যোগাযোগ কৰিব পাৰিব, মানে তেওঁলোকে তাত সেইটো সমানে তেওঁলোকে আগবাঢ়ি যাব পাৰিব। তাৰপিছত আছে কি, সংস্কৃত ভাষা। সংস্কৃত যিটো বৈদিক ভাষা হয়, যিটো বৰ্তমান বহুতো স্কুলত সেইটোক এটা বাহিৰা ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰা দেখা যায়। বহুতো স্কুলত বৰ্তমান সেইটোৰ কোনো পঢ়োৱাৰ নাম নাই, সেইটো ছাবজেক্ট হিচাপে গণ্য কৰা নহয়, সেইটো এটা বাহিৰা ছাবজেক্ট হিচাপে, এটা ঐচ্ছিক বিষয় হিচাপে বহুতো স্কুলত ধৰা হয়। কিন্তু বাধ্যতামূলক বিষয় বুলি
বহুত কম স্কুলে সেইটো সংস্কৃত বিষয়টো পাঠদান কৰে। কিন্তু বৰ্তমান এই শিক্ষানীতিয়ে সংস্কৃত ভাষাটো বাধ্যতামূলক এটা বিষয় হিচাপে বিবেচনা কৰিব বুলি দিছে, যিহেতু এইটো এটা অতিকৈ সুখবৰ। তাৰপিছতো যোনটো হৈছে IIT, যোনটো হৈছে ভাৰতৰ সৰ্বভাৰতীয় স্তৰত এটা উচ্চ শিক্ষাৰ এটা প্ৰতিষ্ঠান। এই IITত যিহেতু এটা বিজ্ঞান প্ৰতিষ্ঠান, সেইবাবে হয়তো বহুতো ছাত্ৰ ছাত্ৰী আছে যিয়ে নেকি কলা বিভাগৰ থাকে বা তেওঁ থাকে, বা সেই বিজ্ঞান বিভাগৰে বহুতো ছাত্ৰ ছাত্ৰী থাকে যিয়ে নেকি কলা বিভাগৰ এটা ছাবজেক্ট পঢ়িব বিচাৰে, কিন্তু তেওঁলোকে নোৱাৰে। এই ক্ষেত্ৰত এই শিক্ষা ব্যৱস্থাত এই যোনটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 এই ক্ষেত্ৰত IIT যোনটো IITৰ যোনটো শিক্ষা প্ৰতিষ্ঠানত তাত কলা বিষয়ৰ যোনবোৰ বিষয় এড কৰিব বুলি কোৱা হৈছে। তাৰপিছত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে MPhil, যিটো মাষ্টাৰ অফ ফিলচফি বুলি কোৱা হয়। MPhil যোনটো প্ৰশিক্ষণ, MPhil প্ৰশিক্ষণটো সম্পূৰ্ণৰূপে উঠাই দিয়া হৈছে এই শিক্ষানীতিত। তাৰপিছত হৈছে কি, যোনটো ৱৰ্ল্ডৰ টপ 100 ইউনিভাৰ্চিটি যোনকেইখন আছে, সেই টপ 100 ইউনিভাৰ্চিটি ভাৰতৰ ভিতৰত ভাৰত চৰকাৰে এই শিক্ষানীতিৰ যোগেদি ভাৰতত তেওঁলোকৰ কেম্পাছ স্থাপন কৰিবলৈ জনাব বুলি অনুমোদন দিছে, যাতে ভাৰত চৰকাৰে তেওঁলোকক সেই যোনখন ৱৰ্ল্ডৰ টপ 100 ইউনিভাৰ্চিটি আছে তেওঁলোকক ভাৰতত তেওঁলোকৰ কেম্পাছ প্ৰতিষ্ঠা কৰিবলৈ অনুমোদন জনাইছে। আৰু এই ক্ষেত্ৰত এই গোটেইকেইটা হয়তো এটা গুৰুত্বপূৰ্ণ বিষয়, ভাৰতৰ কাৰণে এটা সুখবৰ, যিহেতু ইমানকেইটা সুখবৰ আৰু ইমানকেইটা লাভ যিটো শিক্ষা ব্যৱস্থাত আহিব, হয়তো যিটোৱে বৃত্তিমূলক শিক্ষাৰ ওপৰত গুৰুত্ব দিব, যিটোৱে ক্লাছ 6ৰ পৰা বাধ্যতামূলক কোডিং দিব, যিটোৱে 6% GDP, যিটো আগতে 3% আছিলে সেইটো বৰ্তমান শিক্ষাৰ ওপৰত খৰচ কৰিব, যিটো স্নাতকত 4 বছৰীয়া এটা TDC ঠাইত এটা 4 বছৰীয়া ডিগ্ৰী কোৰ্চ কৰিব, আৰু ঠিক সেইদৰে যোনটো TDC 4 বছৰীয়া ডিগ্ৰী কোৰ্চ, সেইদৰে MA অৰ্থাৎ মাষ্টাৰ অফ আৰ্টছ বা MSc ক্ষেত্ৰতো আৰু এবছৰ বা 2 বছৰীয়া তেওঁলোকৰ অপশ্যন থাকিব। আৰু মাতৃভাষাত গুৰুত্ব প্ৰদান কৰিব, আৰু তাৰপিছতে থাকিব 5+3+3+4, যিটোৱে নেকি অতিকৈ এটা সুখবৰ, আৰু যিটোৱে বৰ্তমান যোনটো পৰীক্ষাকেন্দ্ৰিক শিক্ষা ব্যৱস্থা সেইটো সম্পূৰ্ণৰূপে সলনি কৰিব বুলি আশা কৰিছোঁ। তাৰপিছত আহিলে কি, যিহেতু সংস্কৃতক এটা বাধ্যতামূলক বিষয় হিচাপে সকলো শ্ৰেণীতে উপলব্ধ হ'ব, আৰু সেইটো ঐচ্ছিক বা বাধ্যতামূলক হিচাপে বিবেচনা কৰা হ'ব, কিন্তু সকলো শ্ৰেণীতে সেইটো উপলব্ধ হ'ব। আৰু চাবলৈ গ'লে চমুতে যোনটো ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ইমানেই আছিলে, আৰু মই ডিছক্ৰিপশ্যনত ইয়াৰ ডিটেইলছ দি দিম, যোনখন কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছিলে যোনখন বিলত, আৰু সেই বিলখন মই ডিছক্ৰিপশ্যনত দি দিম। আৰু ধন্যবাদ, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।